এরা আজি অনুষ্ঠানের মুখ্য অতিথি মহোদয় সামৰিক অভিবাদন প্ৰদৰ্শন কৰিবলৈ সামৰিক অভিবাদনৰ দলসমূহ আগবাঢ়ি আহিছে। আজিৰ এই সামৰিক অভিবাদনৰ নেতৃত্ব কৰিছে পেৰেড কমাণ্ডাৰ KPI সত্যজিৎ দাস, পেৰেড সেকেন্ড ইন কমান্ড SI আন্ডার্স নিবিন তালুকদার, ক্রমান্বয়ে SSB 64 ব্যাটালিয়ন ইন্সপেক্টর রাজকুমার সিং, বাক্সা ডিভিএফ প্লাটুন SI যতীন রয়, 24 APBF প্লাটুন সরাইবাড়ি APSI বসন্ত তালুকদার, আসাম হোমগার্ড প্লাটুন বাক্সা ডিস্ট্রিক্ট APSI তাবিবুর রহমান। এরা আজি সামৰিক অভিবাদনৰ প্ৰদৰ্শন কৰিছে। এয়া আৰক্ষী দলসমূহে তাৰপিছতে এয়া আহিছে জ্ঞানপীঠ জেবি কলেজৰ NCC নিকাছে দলটিয়ে এই সামৰিক অভিবাদন গ্ৰহণ কৰিছে। প্ৰদান কৰিছে কামাণ্ডাৰ ভূজাতি গোস্বামী, ফ্লেগ বিয়াৰ জলেশ্বৰ নাৰ্জাৰী। তাৰপিছতে এয়া আহিছে NCC জৱাহৰ নৱোদয় বিদ্যালয়ৰ দলটিয়ে ইয়াতে পেৰেড কামাণ্ডাৰ মৌচলা নাথ, ফ্লেগ বিয়াৰ কেপ্টেইন নাৰ্জাৰী। তাৰপিছতে এয়া আহিছে নিকাশী উচ্চ মাধ্যমিক বিদ্যালয়ৰ NCC দলটি, পেৰেড কামাণ্ডাৰ প্ৰীতম চেত্ৰী, ফ্লেগ বিয়াৰাৰ ভদ্ৰেশা চৰবিয়াৰী। এই সামৰিক অভিবাদন প্ৰদান কৰিছে মুছলপুৰ HS স্কুল ল'ৰাৰ দলটিয়ে, পেৰেড কামাণ্ডাৰ ধৰ্মিচাৰ বড়ো, ফ্লেগ বিয়াৰাৰ বেঞ্জামিন বড়ো। তাৰপিছতে আহিছে UN একাডেমি মুছলপুৰৰ ছোৱালীৰ দলটি, পেৰেড কমাণ্ডাৰ ভুৱনেশ্বৰা লাহাৰী, ফ্লেগ বিয়াৰাৰ জয়শ্ৰী নাৰ্জাৰী। UN একাডেমি মুছলপুৰৰ ল'ৰাৰ দলটি, এয়া পেৰেড কমাণ্ডাৰ চিত্ৰজিৎ বড়ো, ফ্লেগ বিয়াৰাৰ চানখাম ব্ৰহ্ম। তাৰপিছতে এয়া পাথৰগুৰি বড়ো একাডেমিৰ বয়জ টিম, পেৰেড কমাণ্ডাৰ লীলা বড়ো, ফ্লেগ বিয়াৰাৰ ধনিমা বৈষ্ণৱাৰী। ক্ৰমান্বয়ে পাথৰগুৰি বড়ো একাডেমিৰ ল'ৰাৰ দলটি আহিছে, পেৰেড কমাণ্ডাৰ সৌৰ বসুমতাৰী, ফ্লেগ বিয়াৰাৰ জুমন ব্ৰহ্ম। এয়া সামৰিক অভিবাদন প্ৰদান কৰিছে মুছলপুৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দলটিয়ে, পেৰেড কমাণ্ডাৰ সুখৰ নাৰ্জাৰী, ফ্লেগ বিয়াৰাৰ অঞ্জলি দৌলাৰী। ইয়াৰ পিছতে এয়া বাৰামদেৱ HS স্কুলৰ দলটিয়ে সামৰিক অভিবাদন প্ৰদান কৰিছে, পেৰেড কমাণ্ডাৰ ৰিয়া দাস, ফ্লেগ বিয়াৰাৰ বিভূপতি ৰাজবংশী। তাৰপিছতে এয়া ছানৰাইজ ইংলিছ মিডিয়াম স্কুল মুছলপুৰৰ বয়জ টিম, পেৰেড কমাণ্ডাৰ বিশাল বসুমতাৰী, ফ্লেগ বিয়াৰাৰ সন্দুক লামা। তাৰপিছতে এয়া একেখন বিদ্যালয় ছানৰাইজ ইংলিছ মিডিয়াম স্কুল গাৰ্লছ টিম,